বন্ধুসকল, আজিৰ ভিডিঅ'টোত ক'বলৈ ওলাইছোঁ এটা আচৰিত আৰু ৰহস্যময় দুৰ্গৰ বিষয়ে। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। এই আচৰিত দুৰ্গটোৰ নাম হৈছে ব্ৰান দুৰ্গ। এই ব্ৰান দুৰ্গ প্ৰথমে এটা দুৰ্গ আছিল। 13শ শতিকাত নিৰ্মাণ কৰা হৈছিল এই দুৰ্গটো। 1377 চনত হাংগেৰীৰ ৰজা লুইছে অট্টোমান সাম্ৰাজ্যৰ সম্প্ৰসাৰণৰ বিৰুদ্ধে এটা দুৰ্গ নিৰ্মাণৰ অনুমতি দিছিল। 1388 চনত নিৰ্মাণৰ কাম শেষ হয় আৰু তেতিয়াৰ পৰাই ই ট্ৰেন্সিলভেনিয়াৰ শুল্কঘৰত পৰিণত হয়। 15 শতিকাত হাংগেৰীৰ ৰজা সিগিছমুণ্ডে এই দুৰ্গটো ৱালাচিয়াৰ ৰাজকুমাৰ মিৰ্চিয়া দ্য অল্ডক দান কৰে আৰু 1441 চনত ট্ৰেন্সিলভেনিয়াৰ গভৰ্ণৰ জানুছ উনিয়াডিয়ে দুৰ্গত অট্টোমান সেনাবাহিনীক পৰাস্ত কৰে। 20 শতিকাৰ আৰম্ভণিতে ব্ৰান কেছলে ৰোমানিয়াৰ ৰাণী মেৰীৰ ৰাজকীয় বাসগৃহ হিচাপে কাম কৰিছিল। তাই দুৰ্গটোৰ উল্লেখযোগ্য সংস্কাৰ সাধন কৰিছিল। ইয়াক আৰামদায়ক আৰু মাৰ্জিত ৰজাৰ আশ্ৰয়স্থলীলৈ ৰূপান্তৰিত কৰিছিল। আজি ব্ৰান কেছল হৈছে ৰাণী মেৰীয়ে সংগ্ৰহ কৰা শিল্প আৰু আচবাব প্ৰদৰ্শন কৰা সংগ্ৰহালয়। দৰ্শকে ইয়াৰ কোঠাসমূহ অন্বেষণ কৰিব পাৰে, যিবোৰ ৰাণীৰ সময়ৰ সামগ্ৰীৰে সজ্জিত। ট্ৰেন্সিলভেনিয়া আৰু ৱালাচিয়াৰ সীমান্তত এই দুৰ্গটো কৌশলগতভাৱে অৱস্থিত। ইয়াৰ অৱস্থানৰ বাবে ইয়াক পৰ্বতৰ মাজেৰে বাণিজ্য আৰু সামৰিক গতিবিধি নিয়ন্ত্ৰণ আৰু নিৰীক্ষণ কৰিবলৈ সক্ষম হৈছিল। ৰাজকুমাৰী ইলেনাই এই দুৰ্গটো মাকৰ পৰা উত্তৰাধিকাৰী সূত্ৰে লাভ কৰিছিল বুলি কোৱা হয় আৰু দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত ইয়াক চিকিৎসালয় হিচাপে চলাইছিল। ৰেড ক্ৰছৰ চিকিৎসালয়খনত আমেৰিকাৰ বিমানে বোমা বিস্ফোৰণ কৰাৰ পিছত ব্ৰাছবোৰৰ পৰা আহত সৈনিকৰ চিকিৎসাৰ ব্যৱস্থা কৰিছিল। যুদ্ধৰ পিছত চিকিৎসালয়খনে অঞ্চলটোৰ পৰা আহতসকলৰ চিকিৎসা অব্যাহত ৰাখিছিল আৰু আনকি ৰাজকুমাৰী ইলিয়ানাই নিজেও নাৰ্ছ হিচাপে ৰোগীসকলৰ যত্ন লৈছিল। 1948 চনৰ জানুৱাৰী মাহলৈকে এই প্ৰচেষ্টা চলি থাকিল আৰু কমিউনিষ্ট শাসনে এই সম্পত্তি দখল কৰে। 2006 চনত কৰ্তৃপক্ষই দুৰ্গটো ইলেনাৰ পুত্ৰ ডমিনিক ভন হাছবাৰ্গলৈ ঘূৰাই দিয়ে। আজি ইয়াক সংগ্ৰহালয় হিচাপে পৰিচালিত কৰা হৈছে। বেছিভাগেই ৰোমানিয়াৰ ৰাণী মেৰীৰ প্ৰতি উৎসৰ্গিত।